Hello friends, how are you? আৰু মোৰ তৰফৰ পৰা আপোনালোকৰ সকলোলৈ ঈদৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। ফ্ৰেণ্ড, আজি মই আলোচনা কৰিম যে আপোনাৰ মোবাইলখন কিয় হেং মাৰে। যদি আপোনাৰ মোবাইলখন অতিৰিক্ত লোড দিয়ে তেনেহ'লে হেং মাৰে, নথবা বহুত এপ্লিকেশ্যন এপ ইনষ্টল কৰিলে মোবাইলখন হেং মাৰে। যে আপোনাৰ মোবাইলখন হেঙৰ পৰা বচাব পাৰিব। কেনেকৈ বচাব পাৰিব? যে মোবাইলত কিছুমান সেটিং আছে, সেই সেটিংখন ডিসেবল হৈ আছে, সেই সেটিং মানে এনাবল হৈ আছে, সেই সেটিং কেইখন ডিসেবল কৰিব লাগিব। তো আপুনি প্ৰথমতে আপোনাৰ মোবাইলখন ডেভেলপমেন্ট কৰিব লাগিব। কেনেকৈ কৰিব? আপুনি প্ৰথমে সেটিংত যাব, মোক ফলো কৰিলে হ'ব। সেটিংত যাব, সেটিংত অন কৰি একদম লাষ্টত চাব এবাউট ডিভাইস, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সফটওয়্যাৰ ইনফো বুলি এটা আছে, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বয়েল নাম্বাৰ আছে নহয়, তাতে আপুনি 7 বাৰ একেৰাহে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি বেক মাৰিব। বেক মাৰি আহিব, চাব ইফালে ডেভেলপাৰ অপশ্যন এটা আহিল, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি লাহে লাহে স্ক্ৰল কৰি তললৈ আহিব। অহাৰ পিছত চাব উইন্ডো এনিমেশ্যন স্কেলত যাই আপুনি এইটো অফ কৰি দিব। নাম্বাৰ 1 কাম। নেক্সট আছে ট্ৰানজিশনছ এনিমেশ্যন স্কেল, তাতে সেইটো অফ কৰি দিব। আৰু কি ক'ব, এনিমেটৰ ডিউৰেশ্যন স্কেল, এইটো অফ কৰি দিব। এইখিনি অফ কৰিলে আপোনাৰ মোবাইল কেতিয়াও আৰু হেং নামাৰে, আৰু আপুনি ভালদৰে আপোনাৰ মোবাইলখন পৰিচালনা কৰিব পাৰিব। আৰু কোনো এটা এপ আপুনি ক্লিক কৰিলে সোনকালে মানে স্লো নামাৰে, অতি সোনকালে আহি যাব। থেংক ইউ। আজিৰ কাৰণে এইখিনি। আৰু মোৰ যদি টিউটৰিয়েলটো ভাল লাগি থাকে তেনেহ'লে মোৰ ভিডিঅ'খন শ্বেয়াৰ আৰু লাইক কমেণ্ট দুয়োটাই কৰিব। থেংক ইউ, ধন্যবাদ। শেষত ঈদ উপলক্ষে আপোনালোকক মই মোৰ তৰফৰ পৰা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।